হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰে আৰু কেনেকৈ আবেদন কৰিব পাৰে। এইটো অনলাইনত হয় আৰু আপোনালোকে জানে সকলোৰ বাবে বাৰ্থ চাৰ্টিফিকেট বাধ্যতামূলক কৰিছে চৰকাৰে। এই বাৰ্থ চাৰ্টিফিকেট পোৱাৰ কাৰণে কেনেকৈ আবেদন কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ ফালৰ পৰা চাই থাকিব। চাওক, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। মই গুগল ক্ৰমত অপেন হৈছোঁ। ইয়াতে সাৰ্চ কৰিব, আপোনালোকে RTPS বুলি। RTPS ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব, লিংকৰ পেজ। ইয়াতে সেৱা সেতু যেটো আছে এইটোতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব। পেজ ওপেন হোৱাৰ পিছত এইটো লগইন আৰু ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই যেহেতু আগৰ পৰা লগইন হৈ আছো, গতিকে লগইন কৰি আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব ৰেজিষ্ট্ৰেচন কৰোতে সেইটো মোবাইল নাম্বাৰে আৰু পাসওয়ার্ড দি লগইন হ'ব লাগিব। লগইন কৰাৰ পিছত ইয়াতে সার্ভিস বুলি অপশন আছে, ইয়াতে সার্ভিসত ক্লিক কৰিব আৰু ইয়াতে সার্চ বুলি অপশন যেটো আছে সার্চত ক্লিক কৰি দিব। ইয়াতে বাৰ্থ ৰেজিষ্ট্ৰেচন ইয়াতে যেটো আছে পারমিশন ফর ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন ইয়াতে এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ পিছত আকৌ এটা নতুন ড্যাশবোর্ড ওপেন হ'ব আৰু ইয়াতে আকৌ এপ্লাই বুলি যেটো অপশন আছে ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত চাওক পেজ ওপেন হৈ আহিছে আৰু ইয়াতে আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰি যাব। মই ডিটেইলছখিনি ফিল আপ কৰি লওঁ। ইয়াতে আবেদনকাৰীৰ নাম, আবেদনকাৰী কোন হয় তাৰ নামটো দি দিব। ইয়াতে মেল হয় না ফিমেল হয় না ট্রান্সজেন্ডার এইটো দি দিব। ইয়াতে মোবাইল নাম্বাৰটো দি দিব। ইয়াতে ইমেইল আইডিটো দিব পাৰে আপোনালোকে, নিদিলেও নাই, অসুবিধা নাই। আৰু সম্বন্ধ আবেদনকাৰীৰ লগত বাচ্চাটোৰ সম্বন্ধ কি হয় এইটো দি দিব আৰু পান কাৰ্ড নাম্বাৰ এইটো আপোনালোকৰ যেটো পান কাৰ্ড আছে আবেদনকাৰী এইটো পান কাৰ্ড নাম্বাৰটো দি দিব। ইয়াতে নৱজাতকৰ নামটো দি দিব, যাৰ কাৰণে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি আছে, তাৰ নামটো দি দিব। ডেট অফ বাৰ্থটো দি দিব, ইয়াতে আহি যাব। নৱজাতকৰ লিংগ এইটো মেল হয় না ফিমেল হয় এইটো দি দিব। ফাদাৰ নেম দেউতাকৰ নামটো দি দিব। মাদাৰ নেম মাকৰ নামটো দি দিব। প্লেস অফ বাৰ্থ অফ নিউবৰ্ন মানে বেবিটো বা বাচ্চাটো বা আপনার জন্ম ক'ত হৈছে এইটো দি দিব। হাউস হলে হাউসত দি দিব। হসপিটাল এন্ড আদার্স আছে দিয়া আছে এইটো দি দিব পাৰে। আৰু হস্পিটালত হলে হস্পিটালৰ এড্ৰেছটো ইয়াতে দি দিব। আৰু ৰিজন ফৰ ডিলেড বাৰ্থ ইয়াতে আপোনালোকৰ কিহৰ কাৰণে পলম হল বাৰ্থ চাৰ্টিফিকেট ওলোৱাৰ কাৰণে এইটো ৰিজনটো দি দিব। এইটো ৰাজ্য আদাৰ ডিটেইলছত আহি যাব। এইটো ৰাজ্য, তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব, তাৰপিছত সাব ডিভিজনটো, সার্কেল, গাঁৱৰ নামটো আৰু পিন কোড এইখিনি ফিল আপ কৰি আপোনালোকে সেভ এণ্ড নেক্সট ইয়াতে ক্লিক কৰিব, নহলে ড্ৰাফটত ক্লিক কৰি যাব। মই ডিটেইলছখিনি ফিল আপ কৰি লওঁ। গোটেইখিনি ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আৰু আপোনালোকৰ মাজত এনেকুৱা এটা ড্যাশবোৰ্ড ওপেন হৈ আহিব আৰু ইয়াতে ইনক্লোজাৰ এটাচ ইনক্লোজাৰ ইয়াতে ৰেজিষ্টাৰ্ড হস্পিটেল গভ প্ৰাইভেট সার্টিফিকেট রিগার্ডিং বাৰ্থৰ এজ প্ৰুফ মানে যেটো আপোনালোকে বাৰ্থ প্ৰুফ হিচাপত দিব বিচাৰিছে ডকুমেন্ট। এইটো গভৰ্নমেন্ট হস্পিটালৰ পৰা এটা প্ৰুফ ল'ব পাৰে বা এডমিট কাৰ্ড বা আপোনালোকৰ সার্টিফিকেট স্কুল সার্টিফিকেট দিলে আপোনালোকৰ কাউন্টাৰ সিগনেচাৰটো লাগিব আৰু যিকোনো এটা বাৰ্থ প্ৰুফ এটা এটাচ কৰি দিব লাগিব। স্কুল সার্টিফিকেট এডমিট কাৰ্ড ইয়াত দিয়া আছে ফৰ এজ of 6 and above or parent details এফিডেভিট এটো এটা দিব লাগিব। ডিলে বাৰ্থ এফিডেভিট এটা আছে, এটো বনাই ল'ব আপোনালোকে। এফিডেভিট এটা দিব, এতে
ব্ৰাউজ কৰি আপোনালোকে আপলোড কৰি দিব। আৰু এনি আদাৰ ডকুমেণ্টত আপোনালোকে যিকোনো ডকুমেণ্ট দিব পাৰে, আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড 66 বা মাটিৰ খাজনাৰ ৰচিদ, মা দেউতাকৰ ভোটাৰ আইডি, পান কাৰ্ড যি আছে আধাৰ ডকুমেণ্ট এইটো দি দিব পাৰিব। এই গোটেইখিনি আপলোড কৰাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। মই আপলোড কৰি আছো। গোটেইখিনি আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে সেভ এণ্ড নেক্সট ইয়াতে ক্লিক কৰি দিব। সাবমিট কৰাৰ পিছত ইয়াতে আপোনালোকৰ এটা ফৰ্ম ওলাই আহিব, এইটো আপোনালোকে প্ৰিন্ট কৰিব পাৰে, নহলে ডাইৰেক্ট মেক পেমেন্ট এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 30 টকা এটা কাটিব। 30 টকা পেমেন্ট কৰাৰ পিছত পে নাওত ক্লিক কৰি দিব। তাৰপিছত পেমেন্ট গেটৱে ইয়াতে ক্লিক কৰিব আৰু এক্সিস, ইজি পে আৰু আই এগ্ৰি ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা পপ আপ আহিব, ওকে ক্লিক কৰি দিব। নেটৱৰ্ক ইছ্যু হৈ আছে, অলপ লোডিং হৈ আছে। তো এনেকুৱা এটা ডাশবৰ্ড ওপেন হ'ব আৰু ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো ফোনপে ইউপিআই আইডি আছে এইটো এণ্টাৰ কৰিব আৰু ভেৰিফাই কোড এইটো ক্যাপচাটো ইয়াতে এণ্টাৰ কৰি কমপ্লিট পেমেন্ট কৰাৰ পিছত আপোনালোকৰ এটা একনলেজমেন্ট ৰিচিপ্ট ওলাই আহিব আৰু এইটো আপোনালোকে সেভ কৰি উলিয়াই ৰাখিব পাৰে বা প্ৰিন্ট কৰি ৰাখিব পাৰে বা সেভ কৰি কম্পিউটাৰত বা মোবাইলতে পিডিএফত ৰাখি থৈ দিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।